পুছে বিচাৰি আছে তোর ঘৰত পুৰা আৰু আমি ফটো উঠাত পুৰা ব্যস্ত সৰু বাইদেউ তাক দেখাই নাছিলো ব্লগ বনাও নাই মই এটা আহি কিনে আৰু এইটো হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড ফ্ৰেণ্ড হাই বুলি কওঁ আমাৰ ভিন্দ আৰু এইটো দাদা গাইজ আমি এতিয়া বিহুৰ দিনা মানে আমি আপিকেইটাই বগৰী চুৰ কৰিব আহিছোঁ এতিয়া বগৰী চুৰ কৰিম ইয়াতে মানে ডাউৰি আছে ইয়াত অলপ লেভেলটো বেছি তো বগৰী চুৰ কৰিম দেখাই আছোঁ ক'ত বগৰী পাওঁ মানে ঠিক নাই আৰু আজি ক'ত বগৰী পাওঁ নাপাওঁ একো ঠিক নাই এতিয়া খোজকাঢ়ি আছোঁ ধুনীয়াকৈ বগৰী গাছ বিচাৰি আছোঁ আমি খাই বুলি কওঁ আহিলোঁ একবাৰ ফুৰিবৰ কাৰণে লগত লগত মানে বগৰী খাম বুলি এতিয়া মানে আমি বগৰীৰ গাছ বিচাৰি আছোঁ গাইছ ক'তো বগৰী চগৰী পোৱা নাই ভাবি আছোঁ যাওঁ যাই কিনে মানে চাওঁ আৰু ক'ত বগৰী পাওঁ এইটো হৈছে আমাৰ চাংচাৰি অহা ৰাস্তা একদম চব নাই কি মজা আৰু সেইকেইটা হৈছে মোৰ ফ্ৰেণ্ড সেইখিনি জেগা একদম ফটো উঠাৰ কাৰণে বেষ্ট আৰু সেইকাৰণে আমি ইয়াতে আহিলোঁ ফটো উঠিম বগৰী যদি পাওঁ বগৰী চগৰী খাম আৰু তোৰ চশমা তাইৰ চশমা আনা সেইকাৰণে মই ৰ'দতে চাবাই নোৱাৰোঁ ৰ'দটো ইমান নাই তথাপিতো মোৰ চকুকেইটা অলপ জিলিক মিলিক কৰি আছে কাৰণ পাৱাৰে গৈছে বেটাৰীকেইটা অলপ ডাউন কৰিছে মোৰো বেটাৰীকেইটা ডাউন কৰিছে যিহেতু চশমা একযোৰ চাগে ল'বাই লাগিব চশমা মানে কি আৰু কলকা ল'ব লাগিব কিজানি বেছি দিন নাই আৰু এটা মাছ মাৰিলে কিন্তু তামান মাছ পালোঁ হয় গাইছ আমি আহিছিলোঁ বগৰী খাম বুলি মই কৈ আছিলোঁ কিন্তু সিহঁতে একদম ৰিলচ বনোৱাত ব্যস্ত আৰু আমাৰ ইটো এটা আৰু ফটোমেন এই ফটোমেন আৰু কেমেৰামেন হৈছোঁ মই বেলেগ একো নাই মোক মানে অকণমান ইজ্জতে নকৰে সঁচাকৈ আৰু সিহঁতে কি একদম ৰিলচ বনাইছে অকণমান দেখাই দিওঁ আমাৰ ইটো একদম পইচা বিচাৰি আছে কোনোবা যদি মোৰ চিনাকি আহি যায় তাইক প্লিজ 1 টকা 2 টকা এটা দি থৈ যাবি আৰু মানে ফটো উঠি থাকোঁতে এটা বম ডাঙৰ এক্সিডেণ্ট হৈছে আহিছিলোঁ বগৰী খাবলৈ কিন্তু বগৰী নহয় বগৰীৰ বাহিৰে বেলেগ হৈ গ'ল বগৰীৰ বাহিৰে মানে কিবা বেলেগে হ'ল এতিয়া আমি যাওঁ ঘৰা ঘৰি বগৰীৰ কাম নাই এডাল বগৰী আছে বাৰু সেইডালতে কাম নাই এডাল বগৰী দেখা পাইছোঁ মুখা কৰি আছে কিন্তু খাই কিনে লাভ নাই তাতে বোলে মানুহ থোৱা আছে তো আমাৰ ভয় লাগে আমি এতিয়া ঘৰা ঘৰি যাওঁ একদম মানে ভাগৰি জুগৰি আহিলোঁ বগৰী বিচাৰি বিচাৰি বগৰীটো নাপালোঁৱে এহঁতৰ একো কাম নাই এহঁতৰ মানে ফটো উঠাই আছিল যিটো দেখা পালোঁ একদম মানে যোগাৰ টোগাৰ লৈ আহিছে কি বা যোগাৰ লৈ আহিছে সেইটো তাই ইমান কৈ নাথোৱা আৰু একদম মানে মোৰ ভাগৰ লাগি গ'ল মানে ফটো মাৰি মাৰি তাহালতে জাকৈ তাকৈ মাৰিব পাৰি আৰু ভাল লাগে ন একদম বিহাৰৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আৰু ধুনীয়া ছোৱালীজনী আগত গৈ আছে আমাৰ মানে শ্বুটিং চলি আছে দে মনে মনে একদম মানে মনে মনে আমি আমাৰ কেমেৰামেনে বহি আছে পুৰা একদম বহি লৈছি কি কৰোঁ ঠিক নাই আৰু গাইছ মাৰে খাওঁ নেকি এতিয়া আমাৰ গাঁৱত দুটা নমুনা আহিছে দুটা পাপা কিপাৰী এটা সেউজীয়া এটা বেঙনীয়া কৈ পেবা টপ কিছু ভগৱান জানে আৰু ইহঁতে আমাৰ ফাদাৰে চিতা বিয়াৰখিনি চেচ কৰিলে ঘণ্টাত যাওঁতে আৰু ইহঁতে ৰিল বনাই আছে তোৰ দুষ্ট চকু জুৰিৰে ভাল হৈছে এই দুটা এতিয়া নমুনা আমাৰ গাঁৱত আহিছে আৰু ফাদাৰে চিতা বিয়াৰখিনি শেষ কৰিলি আপি জোকে জোকে আজি তৎপৰ নাই গাইছ একদম নমুনীয়া চাই চাই মানে ভাগৰ লাগি গৈছে কি কৰিম উপায় নাই আজি আৰু মানে আমি একদম আমি আপা আৰু আপিকেইটা কুকুৰা চাই আছোঁ গাইছ একদম মানে বিহাৰৰ মাজত কি বেয়া কৰি আছে আমাৰ দেউতাই কৰা খেতিখিনি আৰু আছে গাইছ চাবিনে এই সেইকেইটা চা নাই একদম দেখাব পাই নাপায় পাব চাগে যাৰ চকু একদম বেটাৰীকেইটা ভালে আছে সিহঁতে কিন্তু পুৰা দেখা পাবি দেই মোৰ কিন্তু অলপমান দিগদাৰ চশমাটো ল'ব লাগিব বিচাৰি বিচাৰি ফাইনেলি এডাল বগৰী গাছ পালোঁ এডাল বগৰী ইয়াতে কেইটামান বগৰী লাগি আছে বগৰী এয়া বগৰী পালোঁ এতিয়া আমি খাম আৰু আগতে কৈছোঁ
ভাবিছিলো নাই পোৱা বুলি বৰ্তমান পালো এই বগৰী বগৰী পাই গলো গীতা সব বগৰী গীতা দেখিছোন সেইকেইটা বগৰী পাই গলো বহুত গীতাই পালো এতিয়া আমি শুনি খাব পাৰিম এইকেইটা বগৰী